অসমৰ ৰাইজক পোন প্ৰথমবাৰৰ কাৰণে বিল আছিল না অসমৰ তৰফৰ পৰা আমি অৱগত কৰিছিলোঁ যে অসমত এতিয়া সাংঘাতিক ধৰণে এটা টিনপাতৰ কেলেংকাৰী চলি আছে। প্ৰত্যেক মাহত অসমৰ বাহিৰৰ পৰা অসমলৈ ভেজাল টিনপাত প্ৰায় 300 কোটি টকা টিনপাত আমদানি হয়। আপুনি যদি ভালদৰে চায় 25,000 টন। ইয়াৰ বজাৰৰ বৰ্তমান আনুমানিক মূল্য হ'ল 300 কোটি টকা। আৰু যিটো মানে একৰ্ডিং টু BIS নৰ্মছ থাকিব লাগে, যিটো কটিন থাকিব লাগে, যিটো পলেট থাকিব লাগে, টিনখন বেয়া নহ'বৰ কাৰণে, টিনখন পচি নাযাবৰ কাৰণে, টিনখনৰ মামৰে নধৰিবৰ কাৰণে, তাৰ পাৰ্চেণ্টেজ হ'ল 70। কিন্তু বৰ্তমান সময়লৈকে কোনো তেনেকুৱা ধৰণৰ আমি বিচাৰি চালোঁ যে নেশ্যনেল টেষ্টিং হাউচত গৈ পিনে আমি ইয়াত টেষ্ট কৰিলোঁ ৰেণ্ডমলি টিনপাতবিলাক কালেক্ট কৰি অসমৰ মানুহে এইটো অৱগত নহয়, জ্ঞাত নহয়। মই অসমৰ মানুহক বাৰে বাৰে ক'ব বিচাৰিছোঁ যে কিছুমান টিনপাত আছে অসমত আমি ব্যৱহাৰ কৰা যিবিলাক গেলভালুম টিনপাতবিলাক। নাম্বাৰ 1 হ'ল আছাম ৰুফিং লিমিটেডৰ এটা ব্ৰেণ্ড আছে, সেইটো হ'ল ৰাইনো গ'ল্ড। প্ৰত্যেকজন ব্যক্তিয়ে ব্যৱহাৰ কৰা ৰাইনো গ'ল্ড টিনপাতত আপোনাৰ গড়ৰ এটা চিম্বল থাকে, তাত আপোনাৰ কোনো চিকনেছৰ কোনো আপোনাৰ প্ৰপাৰ ডেছক্ৰিপশ্যন নাথাকে, তাত কোনো ISI নাম্বাৰ নাথাকে। আৰু হ'ল ROT চিলভাৰ চাইন, সেইটো সাংঘাতিক ধৰণৰ এটা টিনপাত যাৰ আপোনাৰ পাৰ্চেণ্টেজ থাকিব লাগে এলুমিনিয়াম আৰু জিংকৰ 70%, সাংঘাতিক তলত তেওঁলোকৰ পাৰ্চেণ্টেজ। তাৰপৰা এটা হ'ল টাইগাৰ আলফা, ডাইনাৰুফ, ডুৰাৰুফ আৰু জিন্দল ইণ্ডিয়া। আমি জিন্দল বুলি কৈ থাকোঁ যে জিন্দল টিনপাত ইউজ কৰিব লাগে, খুব ভাল হয়। এইকেইটা কোম্পানীয়ে বৰ্তমান সময়ত আমি তেওঁলোকৰ ৰেণ্ডমলি যিটো আপোনাৰ ডাটা কালেক্ট কৰিছিলোঁ, আমি তেওঁলোকৰ লেবৰেটৰীত টেষ্ট কৰাৰ পাছত প্ৰত্যেকটো কোম্পানীয়ে যিটো মিনিমাম নৰ্মছ ফ'ল' কৰিব লাগে কোনেও মিনিমাম নৰ্মছ ফ'ল' কৰা নাই। কেৱল মাত্ৰ কি আছিলে আলু ষ্টিল BPSL, JSW আৰু এই দুটাই কেৱল আমি দেখিবলৈ পালোঁ তেওঁলোকে এটা 71% যি নৰ্মছ ফ'ল' কৰিছে আৰু এটা 73। কিন্তু আৰু এটা সাংঘাতিক কথা, এজন কেডিয়া উপাধি এজন ব্যক্তিয়ে আনন্দ কেডিয়াই আনন্দ কেডিয়াই ব্যৱহাৰ কৰি থকা টিনপাতৰ আপোনাৰ ব্ৰেণ্ডটোৰ নাম হ'ল ROT চিলভাৰ চাইন। যিটো ROT চিলভাৰ চাইনৰ তেওঁলোকৰ যিখন লাইচেঞ্চ আছে, সেইখন লাইচেঞ্চ ইতিমধ্যে BIS তেওঁলোকক কেঞ্চেল কৰি ৰাখিছে। তাৰ পাছতো তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত এই টিনপাতবিলাক বিক্ৰী কৰি আছে। গতিকে আপোনালোকৰ ৰাইজক আমি কিছুমান আজি ষ্ট্ৰিং অপাৰেশ্যন চলাইছিলোঁ অসমৰ বিভিন্ন প্ৰান্তত, সেই ভিডিঅ'বিলাক আমি গাঁঠি দিছোঁ। মোৰ লগত আমাৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ তন্ময় চিটি আছিলে, জিলা সমিতিৰ সভাপতি, সম্পাদক আৰু মুখ্য সচিবকে আৰম্ভ কৰি আমি গোটেইখিনি ব্যক্তি একেলগে আছিলোঁ। আজিৰ পৰা আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হৈছে। আহি থকা দিনত কোনো ৰিটেইলাৰ এইবিলাক টিনপাত বিক্ৰী কৰিব নোৱাৰিব। আছাম ৰুফিংছৰ ৰাইনো গ'ল্ড বিক্ৰী কৰিব নোৱাৰিব, ROT চিলভাৰ চাইন বিক্ৰী কৰিব নোৱাৰিব, আপোনাৰ শ্যাম মেটেলিকৰ টাইগাৰ আলফা বিক্ৰী কৰিব নোৱাৰিব, ডাইনালুম বিক্ৰী কৰিব নোৱাৰিব আৰু জিন্দল ইণ্ডিয়া। আৰু আহি থকা দিনত আৰু বহুত আমি কোম্পানী দেখিছোঁ, টাইগাৰ ৰূপ দেখিছোঁ আৰু দেখিছোঁ ডুনাৰ ৰূপ দেখিছিলোঁ বা বেলেগ কোম্পানী দেখিছোঁ। প্ৰত্যেকটো কোম্পানী বন্ধ কৰি দিয়া হ'ব। কেৱল মাত্ৰ BIS যিবিলাকক স্বীকৃতি প্ৰদান কৰিছে বা তেওঁলোকে মানদণ্ড তেওঁলোকে মানি চলিছে, কেৱল সেইবিলাক মানুহে টিনপাত বা সেইবিলাক কোম্পানীয়ে টিনপাত বিক্ৰী কৰিব পাৰিব। আমি কাষ্টমাৰ জ্ঞাতত হৈ জনাব বিচাৰিছোঁ যে আপোনালোকক মাধৰ মাৰ দি ভেজাল টিনপাত বিক্ৰী কৰি আছে, ভেজাল টিনপাত। গতিকে এই ভিডিঅ'টো চাওক। আমি চলোৱা ষ্টিং অপাৰেশ্যনত ৰিটেইলাৰবিলাকে নিজে নাজানে যে তেওঁলোকে ভেজাল টিনপাত বিক্ৰী কৰিছে। ধন্যবাদ। জয় অসম।